বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিলে মহিলাসকলক ভাল খবৰ। যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সত ঋণ লৈছিল সেইসকল মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বন্ধুসকল, কোনসকল মহিলাৰ কিমান টকা ঘূৰাই দিছে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ভিডিঅ'ত জানিব পাৰিব। লগতে আপোনালোকে আকৌ বেংকৰ পৰা লোন ল'ব পাৰিব নে নাই এই সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আহক এইটো ভিডিঅ'ত আমি ষ্টেপ বাই ষ্টেপ জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ। তো বলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে চাই আহোঁ। আমাৰ অসমত বিশেষকৈ ডিব্ৰুগড় তিনিচুকীয়াত মই যেতিয়াই আহোঁ তেতিয়াই মহিলাসকলে মোক লগ কৰি কয় যে মাইক্ৰ' ফাইনেন্সৰ লোনটোৰ কিবা এটা ব্যৱস্থা কৰক। কোনোবা মহিলাই কয় আমাৰ 25,000 লোন আছে, কোনোবাই কয় 50,000 লোন আছে, কোনোবাই কয় ইটো বেংকৰো লোন আছে, সিটো বেংকৰো লোন আছে। কথাবিলাক ভালকৈ বুজিও পোৱা নাছিলো কিনো ঘটনা। কোনোবাই কয় ছাৰ লোনৰ মানুহে আমাৰ টিভিটো লৈ গ'ল, ফ্ৰিজটো লৈ গ'ল। ইলেকশ্যন গ'ল, CM হলো, হৈ মাইক্ৰ' ফাইনেন্স কোম্পানী বিলাকক মই মাতি আনিলো। তাৰপিছত মই সুধিলো যে কিমান মহিলাই লোন লৈছে। বোলে ছাৰ 24 লাখ মহিলাই লোন লৈছে। আমি তাৰ পিছত সিদ্ধান্ত ললো যে প্ৰথম 25,000 টকালৈকে যাৰ লোন আৰু সুদ আছে তেওঁলোকৰ টকাখিনি আমি বেংকত দিওঁ। বেংকে এখন NOC দিব যে এখেতসকলৰ লোন চৰকাৰে ঘূৰাই দিছে আৰু ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন লোৱাত কোনো অসুবিধা নাই। কেইদিনমান আগতে আমি বেংকক টকাখিনি দিলো আৰু আজি আমি আপোনালোকক এখন কাগজ দি দিম যে আমি আপোনালোকৰ লোন ঘূৰাই দিলো। এতিয়া ইচ্ছা কৰিলে আপোনালোকে নতুনকৈ বেংকৰ আকৌ লোন ল'ব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।